तामुलपुरनि भारत भुटान सिमना ओनसोलाव सासे राजखान्थि दैदेनगिरिया आबादनि जांख्रिथाय लाबोदों। थालिर गयजों सोमखोर खालामदों गोबां जायगाखौ। राजखान्थिजों लोगोसे गोबां जायगाखौ सोमखोर जांख्रिथायजों सोलायहोदों। बे राजखान्थि दैदेनगिरिनि मुङानो जाबाय मोनसे समाव हाग्रामा महिलारिजों दैदेनजानाय बिटिसि सोरखारनि बारग' एमसिएलए बनमालि बर'। बिटिसिनि 25 नं बागानपारा बियाबनिफ्राय सायख'जानानै हाग्रामा महिलारिया दैदेननाय सोरखाराव मावफुं सोद्रोमा महरैबो बिबान मोनदोंमोन बनमालि बर'आ। उननि समाव बनमालि बर'आ राजखान्थिजों लोगोसे बेबादिनो आबाद बिथिङावबो गोसो होयो। आथिखालाव तामुलपुर जिल्ला भारत भुटान सिमना ओनसोलनि ससिपुराव खमैबो 15 बिघा हायाव बनमालि बर'आ जागायदों आबाद मावनो। मालभग, थालिर, गय, नारेंखलजों लोगोसे हालदै, जोगोनार आबाद मावनायजों ओनसोलावनो मोनसे आबादनि जांख्रिखांनाय लाबोनो हादों बनमालि बर'आ। बिपिएफ राजखान्थि हान्जानि सासे गोहोम गोनां एबा गोख्रों राजखान्थि दैदेनगिरि बनमालि बर'आ राजखान्थिजों लोगोसे समानैनो आबाद बिथिङावबो नांथाबनानै गावखौनो बिदिन्थि महरै दिन्थिनो हादों। আমাৰ প্ৰায় 15 বিঘা মাটি ইয়াত আছে। গতিকে সেই 15 বিঘা মাটিত আমি বিশেষকৈ তামোল আৰু কল লগাইছোঁ। প্ৰায় সম্পূৰ্ণ লগা হৈছে তামোল আৰু কল। আৰু ইয়াৰ মাজে মাজে আমি হালধিও ৰুইছোঁ। প্ৰায় মোটামুটি 4-5 বিঘা হালধিৰ খেতি কৰিছোঁ। আৰু লগতে ৰঙালাও খেতি কৰিছোঁ। আৰু গোটেই বাউণ্ডাৰীটোত আমি নেমু টেঙা দিছোঁ। গতিকে ভাল লাগিছে। এতিয়া বাগানটো উঠি অহাৰ পিছত সেউজীয়া দেখাৰ পিছত নিজকে ভাল লাগিছে। গতিকে আশা কৰিছোঁ এই বাগানৰ জৰিয়তে কিছু হ'লেও আমি আৰ্থিকভাৱে সহায় পাব পাৰিম, এইটো বিশ্বাস কৰিছোঁ। আমিতো কল প্ৰায় যোৱা বছৰ কমকৈ ৰুইছিলোঁ, কমকৈ দিছিলোঁ। তথাপিও আমি যথেষ্ট পাওঁ বুলি ক'ব লাগিব। যিমান কেইডাল আমি কল ৰুইছিলোঁ গতিকেইটা ফল আমি পাইছোঁ আৰু ইতিমধ্যে আমি বিক্ৰীও কৰিছোঁ। বিক্ৰী ইয়াত অলপ অসুবিধা হৈছে। আমি কাঁচা কলৰ বেপাৰী নোপোৱাৰ কাৰণে আমি পকাই ফেলে বিক্ৰী কৰিবলগীয়া হৈছে। গতিকে অলপ ব্যৱসায়ৰ ক্ষেত্ৰত অলপ কম হৈছে আমাৰ। আমি যিহেতুকে আমি হ'লচেল ভাৱত আমি দিব পৰা নাই, পকাই বিক্ৰী কৰি ৰখি বিক্ৰী কৰিবলগীয়া হৈছে। আৰু কিছু কল আমাৰ বেয়াও হৈ গৈছে, পকি বেয়া হৈ গৈছে বেপাৰীৰ অভাৱত। গতিকে এইবাৰ তথাপিও আমি সাহসেৰে গোটেই 15 বিঘাত আমি কল লগাইছোঁ। গতিকে আশা কৰিছোঁ অহা দিনত আমি ভাল ফল পাব পাৰিম। তো ৰাজনীতিটো হয়, মই ৰাজনীতিৰ লগত জড়িত। তথাপিও ৰাজনীতিৰ লগতে মই এই কল বা তামোলৰ খেতি কৰিছোঁ। গতিকে ইয়াৰ সম্ভৱ আমি ৰাজনীতি কৰিলোঁ বুলি যে আমি বাকী কাম কৰিব নোৱাৰিম বা খেতিৰ কাম কৰিব নোৱাৰিম এইটো নহয়। ৰাজনীতিৰ লগতে আমি খেতি কৰিও ৰাইজক আমি এটা উদাহৰণ আমি দাঙি ধৰিব পাৰোঁ, যেন আমাৰ প্ৰজন্মই বা আমাৰ উঠি অহা যুৱ যুৱতীয়ে এনেকুৱা ধৰণৰ বাগান কৰি নিজকে স্বাৱলম্বী হ'ব পাৰে বা আৰ্থিকভাৱে তেওঁলোকে টনকিয়াল হ'ব পাৰে। এই উদাহৰণটো দাঙি ধৰাৰ এটা উদ্দেশ্যও থাকিল। লগতে মই নিজেও আৰ্থিকভাৱে যেন স্বাৱলম্বী হ'ব পাৰোঁ এই উদ্দেশ্য ৰাখিয়ে এই বাগানটো বনোৱা হৈছে। আৰু আশা কৰিম আমাক দেখি বা মোক দেখি আমাৰ যুৱক যুৱতীসকলেও যেন এনেকুৱা পন্থা অৱলম্বন কৰে আৰু নিজকে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত যেন সহায় কৰে, এইখিনি মই কামনা কৰিছোঁ। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি-এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ
ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।